তোমাৰ ভিডিঅ'ত যিকেইটা ছোৱালী লোৱা না আল্টিমে হে? ভাই ভাই ফালি দিয়া বম ধুনীয়া কি কোৱা? চ' ৰিচেণ্টলি ডিম্পু বৰুৱা আৰু ৰাবানী ছয়েম ইনষ্টাগ্ৰামত লাইভ আহিছিল আৰু সেই লাইভত ডিম্পু বৰুৱাই কিছুমান এনেকুৱা মন্তব্য কৰিছিল যিটো দেখি হয়তো আপোনাৰো হাঁহি উঠিব। আহক তেওঁলোকৰ লাইভ ভিডিঅ'ৰ জমনি ক্লিপসমূহ আমি ইয়াতে চাই লওঁ। ভাই কি খবৰ? আছো কি খবৰ ভাল ভাল, তোমাৰ কেনেকুৱা? ভাল। আছো দা আৰু ক'ত আছা, ঘৰত নেকি? ঘৰতে আজি পুৰা দিনটো টিভি চালো ইলেকশ্যন ইলেকশ্যন তাকে চাইছো, গ্ৰুপত পুৰা ডিছকাছ চলি আছে। পুৰা ডিছকাছ কোনে জিতিব কোনে হাৰিব এইবিলাকেই পুৰা মই অকমান কিবা কিবি কলো। বাকী খবৰ ভাল? বাকী খবৰ ভালে। এডিটিঙত বহি আছিলো নতুন শৰ্ট ফিল্ম এখনৰ। কি আহি আছে যদি তুমি বুলি শৰ্ট ফিল্ম এটা মানে একদম সৰুকে বনাইছো। এতিয়া বনাম আকৌ লাহেকে অকমান হেভিকে বনাম এইবাৰ। প্ৰেমৰ না প্ৰেমৰ, পুৰা ফুল প্ৰেমৰ। ছোৱালীটো ধুনীয়া লৈছে না এইবাৰ বৈদ্য ধুনীয়া। মজা ঈদত যাম মাতিবা ঈদত। আহিবা আমাৰ হেৰি 14ত ঈদ হ'ব চাগে। 14 নহলে 13। ক'ত হ'ব ঈদটো ঘৰত না কি? ঈদত ঘৰত যাম, আহিবা। ঘৰ ক'তনো? মৰিগাঁও। মৰিগাঁও অলপ দূৰ হৈ গ'ল বাৰু। তুমি যাম মৰিগাঁও গৈছা নে নাই? মৰিগাঁও মই সিহঁত গৈছো মায়ং মায়ং ন? আমাৰ মায়ং পাৰ হৈ যাব লাগে। মায়ংটো আৰু তোমাৰ মৰিগাঁও টাউনত সোমাব নালাগে। আৰু মৰিগাঁও সিহঁতো গৈছো, এই টাউনতো গৈছো আৰু আগত যে এখন সেই আছে পবিতৰা। পবিতৰা তোমাৰ এয়া মৰিগাঁও পোৱাৰ আগতে, মানে মৰিগাঁও ডিষ্ট্ৰিক্টতে হয় বাট টাউন পোৱাৰ আগতে হয়। ঠিকে আছে। বাকী শৰ্ট ফিল্মৰ কাৰণে ৱেইট। আহি আছে আজি ৰাতি এডিটিং কৰি কমপ্লিট কৰো এইখন। বাকী বাদ দিয়া ভাই, তোমাৰ ভিডিঅ'ত যিকেইটা ছোৱালী লোৱা না আল্টিমে ভাই ফালি দিয়া বম ধুনীয়া কি কোৱা? নেক্সট তুমি বিচাৰি দিবা এজনী। নেক্সট ছোৱালী বিচাৰি আছো, নাই পোৱা। বম আৱিষ্কাৰ কৰ ছোৱালী। নতুন টেলেণ্ট উলিয়াই আনিব লাগে না। নতুন হলে ভাল হয়। এইটো ভাল হয়, মানুহেও সেই পায় আৰু। কিন্তু আৰু এটা প্ৰব্লেম, তোমাৰ ভাল তোমাৰ টেলেণ্ট থকা ছোৱালী থাকে, কিন্তু তোমাৰ শিৱসাগৰ ধৰা সেইটো চাইডত হৈ যায়, ডিব্ৰুগড়ৰ হৈ যায়, ধৰা ইফালে লয়াৰ আছামত হৈ যায়। দেন মানে ইয়াত মানে বহুত প্ৰব্লেম হৈ যায়, ঘৰৰ পৰা নিদিয়ে বা ঘৰৰ পৰা আহিব লাগে, থাকিব লাগে ইয়াতে। বা তাতে গৈ শ্বুটিং কৰাও প্ৰব্লেম। তাতে গৈ শ্বুটিং কৰা গোটেই টিম লৈ যাব লাগে তোমাৰ। সেইটো মানে হয়। ইয়াতে বনালে যিমান খৰচা হ'ব, তাতে গ'লে আৰু বাঢ়ি যাব, বহুত বেছি বাঢ়ি যায়। মজা। বাকী মেকবুক হয়তো আপোনালোকে তেওঁলোকৰ লাইভ ভিডিঅ'ৰ ক্লিপসমূহ দেখিলে, আৰু যদি সম্পূৰ্ণ লাইভ ভিডিঅ'টো চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে বাৰু লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰাও নিশ্চয়কৈ চাই ল'ব পাৰে। আৰু ইউটিউব কমিউনিটি আৰু ছ'চিয়েল মিডিয়াৰ নিউজ অতি সোনকালে মোৰ চেনেলত আহি আছে, তেতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। চ' আজিলৈ লৈছোঁ বিদায়, জয় আই অসম, বাই।